ডে টুৰ প্ৰথমটো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছোঁ হাই নি। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে মই বডি ষ্ট্ৰেট কৰি ৰাখিছোঁ আৰু নিটো হেণ্ডত টাচ কৰিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকেও এনেদৰে কৰিবলৈ চাব আৰু যিসকলে এই এক্সাৰসাইজটো ফাষ্ট কৰিব পাৰে তেওঁলোকে ফাষ্ট কৰিব আৰু যিসকলে নোৱাৰে স্লো কৰিলেও হ'ব। এই এক্সাৰসাইজটো আপোনালোকে এটা লেগত 20 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। দ্বিতীয়টো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছোঁ বাৰপিচ। বাৰপিচ কৰিলে আপোনালোকৰ যথেষ্ট পৰিমাণে কেলৰি বাৰ্ণ হ'ব। ইয়াৰ পৰা আপোনালোকৰ কোঅৰ্ডিনেশ্যন ইম্প্ৰুভ হ'ব, এণ্ডুৰেঞ্চ কেপাচিটি বাঢ়িব, ফ্লেক্সিবিলিটি বাঢ়িব। এই এক্সাৰসাইজটো মই দুটা টাইপত আপোনালোকক দিছোঁ, যিটো আপোনালোকৰ বাবে কমফৰ্ট হয় সেইটো কৰিলে হ'ব। এক্সাৰসাইজটো আপোনালোকে 12 to 15 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই বডি ৱেট স্কট। এই এক্সাৰসাইজটো লোৱাৰ বডি ষ্ট্ৰেংথৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 15 to 20 ৰেপিটেশ্যন কৰি আৰু প্ৰতিটো সেটৰ মাজত 2 মিনিটছ কৰি ৰেষ্ট কৰিব। এক্সাৰসাইজটো ফৰ্মটো যদি আপোনালোকৰ ভালকৈ জানিবলৈ মন আছে, ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ আৰু লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিছোঁ। লিংকটোত গৈ আপোনালোকে এবাৰ ভিডিঅ'টো ভালকৈ চাই ল'ব। লাঞ্জেছ লোৱাৰ বডি ষ্ট্ৰেংথ, এণ্ডুৰেঞ্চ আৰু ফ্লেক্সিবিলিটিৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এই এক্সাৰসাইজটো আপোনালোকে ফৰ্মটো কাৰেক্ট কৰিবলৈ চাব। যিটো লেগ আপোনালোকে ফ্ৰণ্টত ৰাখে সেই লেগটো নিটো টোটোতকৈ আগবাঢ়ি যাবলৈ নিদিব আৰু বেকত থকা লেগটো আপোনালোকে সম্পূৰ্ণ ডাউন কৰিবলৈ চাব। এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 10 to 12 ৰেপিটেশ্যন কৰি আৰু প্ৰতিটো সেটৰ মাজত 2 মিনিটছ কৰি ৰেষ্ট কৰিব। নেক্সট হিপ প্ৰেছ কৰিবলৈ লৈছোঁ মই। এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া হিপছটো ডাউন কৰিব গ্লুট, লোৱাৰ বেক আৰু ফ্ল'ৰ মাজত অকণমান গেপ ৰাখিব, কেতিয়াও বডিটো পূৰা ডাউন কৰি নিদিব। এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে হিপছটো আপ কৰোঁতে উশাহটো এৰিব আৰু ডাউন কৰোঁতে উশাহটো ল'ব। এক্সাৰসাইজটো আপোনালোকে ৱেইট লৈও কৰিব পাৰে। আপোনালোকে এই এক্সাৰসাইজটো 3টা সেট কৰিব 15 to 20 ৰেপিটেশ্যন কৰি আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। মাউণ্টেন ক্লাইম্বাৰ এইটো এটা ক'ৰৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এই এক্সাৰসাইজটো কৰিলে আপোনালোকৰ কোঅৰ্ডিনেশ্যন ইম্প্ৰুভ হ'ব, ফ্লেক্সিবিলিটি বাঢ়িব, ক'ৰ ষ্ট্ৰং হ'ব। এক্সাৰসাইজটো আপোনালোকে দেখিছে মই প্ৰথমতে শ্ল' কৰিছোঁ আৰু শেষৰ ফালে মই ফাষ্ট কৰিছোঁ। যদি আপোনালোকে ফাষ্ট কৰিব নোৱাৰে তেনেহ'লে শ্ল' কৰিলেও হ'ব। এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব, এটা লেগত 15 কৰি কাউণ্ট কৰিব আৰু 1.5 মিনিট কৰি ৰেষ্ট কৰিব প্ৰতিটো সেটৰ মাজত। নেক্সট কৰিছোঁ মই ক্ৰাঞ্চেছ আপোনালোকৰ ৰেক্টাছ এবডমিনেল মাছলৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এই এক্সাৰসাইজটো কৰিলে আপোনালোকৰ ৰেক্টাছ এবডমিনেল মাছল ডেভেলপ হ'ব। এক্সাৰসাইজটো আপোনালোকে 15 to 20 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। এতিয়া কৰিবলৈ লৈছোঁ মই লেগ ৰেইজেছ। এই এক্সাৰসাইজটো আমাৰ ৰেক্টাছ এবডমিনেল মাছলৰ কাৰণে কৰা হয়। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে নিটো ষ্ট্ৰেট কৰি ৰাখিব, কেতিয়াও বেণ্ড নকৰিব। যেতিয়া মই লেগছটো আপ কৰিছোঁ উশাহটো এৰিছোঁ আৰু যেতিয়া লেগছটো ডাউন কৰিছোঁ তেতিয়া উশাহটো লৈছোঁ। এই এক্সাৰসাইজটো আপোনালোকে 15 to 20 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। ক্ৰছ অভাৰ ক্ৰাঞ্চেছ কৰিবলৈ লৈছোঁ মই। এই এক্সাৰসাইজটো অব্লিক মাছলৰ কাৰণে খুব ভাল এক্সাৰসাইজ, এক্সটাৰ্নেল অব্লিক আৰু ইণ্টাৰনেল অব্লিকৰ কাৰণে। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে এটা ভৰি মই এয়াৰত ৰাখিছোঁ হোল্ড কৰি আৰু আপাৰ বডি আপ কৰিছোঁ
আপোনালোকে এটা সাইডত 15 ৰেপিটেশন কৰি তিনটা সেট কৰিব আৰু ৰেষ্ট কৰিব প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি প্ল্যাঙ্ক এটা খুব ভাল আইসোমেট্ৰিক এক্সাৰসাইজ এই এক্সাৰসাইজটো আমি মেইনলি কোৰৰ কাৰণে কৰোঁ কোৰ মাসুলৰ কাৰণে কোৰ মাসুলৰ ষ্ট্ৰেন্থ বাঢ়িব এক্সাৰসাইজটো কৰিলে লগতে প্ৰতিটো মাসুল আমাৰ এই এক্সাৰসাইজটোৰ লগত এংগেজ হৈ থাকে এই এক্সাৰসাইজটো আপোনালোকে তিনটা সেট কৰিব 30 to 40 সেকেন্ডকে আৰু প্ৰতিটো সেটৰ মাজত আপোনালোকে 1 মিনিটকে ৰেষ্ট ল'ব